এইটো বেসিক্যালি ৰাভা মহিলাসকলৰ এটা অৰ্গানাইজেশ্যন অল ৰাভা উমেন কাউন্সিল তেওঁলোকৰ ফাউণ্ডেশ্যন কাম এইটো হেৰি হৈছে কনফাৰেন্স হৈছে তাৰ কাৰণে মই ওৱান কাউন্সিলৰ সকলো কৰ্মকৰ্তাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ মই জ্ঞাপন কৰিছোঁ আৰু মই আশা প্ৰকাশ কৰিম তেওঁলোকে গোটেই ৰাভা উমেনসকলক এম্পাৱাৰ্ড কৰিবৰ কাৰণে কাম কাজ কৰিব মহিলাসকলক এডুকেশ্যনেলি আগবঢ়াবৰ কাৰণে কালচাৰেলি আগবঢ়াবৰ কাৰণে কাম কাজখিনি কৰিব আৰু জনগোষ্ঠীটোক জাতিটো আগবঢ়াবৰ কাম কাজখিনি কৰিব আৰু এজ এ চেম টাইম অসমৰ যিমান ডিফাৰেণ্ট টাইপছৰ যিমানবিলাক উমেনবিলাক আছে তেখেতসকলে আগবঢ়াবৰ কাম কাজখিনি কৰিব ফৰ দ্য কজ অফ বেনিফিট অফ দ্য ৰাভা ছ'চাইটি ফৰ দ্য কজ অফ দ্য অট'নমি ফৰ দ্য কজ অফ দ্য ৱেলফেয়াৰ অফ দ্য ছ'চাইটিৰ কাৰণে তেখেতে কাম কাজখিনি কৰিব মই তাকে আশা প্ৰকাশ কৰিছোঁ আৰু তাৰ কাৰণে বহুদিনৰ মূৰত মই ইয়াত আহিছোঁ আৰু ভাল লাগিল আৰু গতিকে শুভেচ্ছা জনাইছোঁ ৰাভা চলি আছে আৰু আমি আশাবাদী ছিক্সনটো আমি নিশ্চয় ডেফিনেটলি পাম গভৰ্ণমেণ্ট এটা পজিটিভ ডাইৰেকশ্যনত আছে অল পলিটিকেল এনডিএৰ সকলো পলিটিকেল পাৰ্টি পজিটিভ ডাইৰেকশ্যনত আছে গতিকে আমি হোপফুল আমি এজ আৰ্লি এজ পচিবল আমি পাবৰ কাৰণে সক্ষম